আজি আমি গোটেই বন্ধুকেইটা একগোট হৈছোঁ কাৰণে এতিয়া টেষ্ট কৰিব হাই মোৰ বন্ধু বান্ধৱীসকল মোৰ নাম আকাশ আৰু স্বাগতম জনাইছোঁ মোৰ ইনষ্টাগ্ৰাম ইউটিউব চেনেললৈ আৰু কি খবৰ আপোনালোকৰ বঢ়িয়া বহুত মজা এণ্ড আই হোপ যদি আপোনালোক চবে ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু আজিৰ ভিডিঅ' বহুতে বেছি মজা হ'ব কাৰণ আজি আমি গৈ আছোঁ পিকনিক আৰু এটা বাৰ্থডে পাৰ্টি খাব আৰু ক'ত গৈ আছোঁ সেইটো মানে অলপ পিছতকৈ ক'ম আৰু মোৰ লগত আছে আজি বেইনছ বচাপ তো আমি দুজনে এতিয়া যাওঁ কাৰণ অলৰেডি চবে গৈছে আমি অলৰেডি বহুত বেছি লেট কৰিছোঁহে তো বেছি একো নকওঁ এতিয়া তাত যাওঁ লেটছ গো এতিয়া আমি আছোঁ ATP বেটলাইন গেটত মানে ভিতৰত আছোঁ আমি আৰু ফিল্ড আৰু এইটো যোনটো ফিল্ড আপোনালোকে দেখা পাই আছে ইয়াতে ইণ্টাৰভিউ হয় মানে পুলিচৰ আৰ্মিৰ হয় ন পুলিচ আৰ্মিৰ ইয়াতে ইণ্টাৰভিউ হয় দেখিব পাইছে আৰু আমি যোনটো পাহাৰত আমি যাম তো সেইটো পাহাৰটো মানে বেটলাইনৰ ভিতৰতে আছে আপোনালোকে দেখিব পাইছেনে নাই দেখা নাই কিন্তু আমি ইফালে যাম মানে পাহাৰৰ তলত পিকনিক খাম ধুনীয়া এটা নেচাৰেল জেগাত কাৰণ নেচাৰেল জেগাত পিকনিক খোৱা মজাটোৱে বেলেগ চ' বেছি লেট নকৰোঁ কাৰণ সিহঁতে ৰখি আছে মোক ফোন কৰি আছে বাৰে বাৰে তো যাওঁ ফটাফট চব ভাই লওক এতিয়া ই মোক নমাই কিনে গুচি গ'ল কাৰণ মই ভাবিলোঁ এই জেগাটো ধুনীয়াকৈ দেখাই দিওঁ এবাৰ এইটো ধুনীয়া জেগা এইটো ৰাবাৰ বাগান আমি তাতে পিকনিক খাম আৰু এইটো যোনটো আপোনালোকে পাহাৰ দেখিছে ওপৰত তো ইয়াতে শিৱ মন্দিৰ আছে ওপৰত একদম ইয়াত প্ৰতিটো বছৰত ইয়াতে শিৱ পূজা হয় তো আপোনালোকে যদি অভাৱ পৰি আহে শিৱ পূজা টাইমত ইয়াত আহিব পাৰে আৰু ফাইনেলি আমি মানে মই এই জেগাটোত আহি পালোঁ আৰু পাৰ্টি য'ত হৈ আছে এইটো দেখিব পাইছে তো এতিয়া মই লাহেকৈ গোটেই মোৰ ফ্ৰেণ্ডছকেইটাক মই দেখাই আছোঁ মনীষ পাণ্ডে বিৰাট কোহলি ক্ৰিছ গেইল Sam Karan Rashid Khan Khairon Pollard and Chip Moy আৰু এইফালে আছে জেক কালিছ এইফালে আছে এইফালে কুণাল পাণ্ডিয়া আৰু আপোনালোকক যদি কেতিয়াবা মাংস চাংস বা কিবা মাষ্টাৰ চেফৰ কাৰণে লাগে আপোনালোকে ইয়াক কণ্টেক্ট কৰিব পাৰে খুকুৰী ধাবা আপোনালোকে আৰু ইয়াতে মানে গুগল মেপত চাৰ্চ কৰিলে পাব খুকুৰী ধাবা হি ইজ দ্য অনাৰ অফ খুকুৰী ধাবা আৰু মোৰ লগৰবোৰক মই গোটেই দেখাই দিলোঁ কোন কোন আছে কোন কোন নাই আৰু বেচিকেলি ক'বলগীয়া একো নাই মোৰ হেয়াৰ ষ্টাইলটো দেখি কিনে গম পাইছে বহুতেই বেছি ফটোৱা লাগি আছোঁ জানো মই আৰু আজি আমি মানে পাৰ্টি কৰি আছোঁ আৰু পিকনিক কৰি আছোঁ পিকনিক দুটা কৰিছে বাৰ্থডে পাৰ্টি আৰু পিকনিক কাৰণ আমি বহুত দিনৰ মূৰত একেলগে হৈছোঁ আৰু কাৰণ চবেই বেলেগ বেলেগ জেগাত থাকে চ' সেইটো কাৰণে বহুত দিনৰ মূৰত আজি একেলগে হ'লোঁ তো সেইকাৰণে ভাবিলোঁ সৰু মুৰা পাৰ্টি কৰি লওঁ খানাবিলাক দি খাই আছোঁ খানাবিলাক তো ফাইনেলি চিকেন ইজ ৰেডি চিকেনটো কোনে বনাইছে এতিয়া পাতচালিয়া ডন সৰু বেটা পাতচালিয়া ডন পাতচালিয়া পাত দেখি গ'লে দেখোন বেয়া কথা হৈ যাব কি তাতে কেনেকৈ থাকোঁ যি নহওক চিকেনটো দেখি কিনে বহুত টেষ্টি লাগিছে টেষ্ট কৰি দেখাব এতিয়া নকৰোঁ দীপাংকৰ টেষ্টটো কেনেকুৱা লাগিছে অল ক্ৰেডিট গ'জ টু পাতচালিয়া বয় এতিয়া আমি আছোঁ ৰাবাৰ বাগানত দেখিব পাইছে বহুত ৰাবাৰ গছ আছে ইয়াতে তো যোনে যোনে গম পায় আৰু যোনে যোনে গম নাপায় মই সিহঁতক চবকে দেখাই দিছোঁ এইফালে আহক এইখিনিৰ পৰা গোটেই ৰাবাৰ ওলাই আছে ৰাবাৰ ওলাই ইয়াত জমা হৈ আছে তো এইখিনি বস্তুটো মানে পিছত ফেক্টৰীত লৈ যায় কিনে বনায় তো সেইটোৱে মেইন ৰাবাৰৰ গছ আৰু কাৰণ বহুতে দেখিছে আৰু বহুতে দেখা নাই যোন বাহিৰত থাকে আৰু for watching the video I hope that আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু বেসিক্যালি এই ভিডিঅ'টো একো নাছিলে মই জাস্ট এনে ভিডিঅ'টো বনালো কাৰণ মই একো আপডেট দিয়া নাছিলোঁ সো ভাবিলোঁ এটা পিকনিক খাব গৈ আছোঁ তো অবভিয়াসলি এটা ভিডিঅ'টো বনাই লওঁ
আৰু নতুন নতুন ভিডিঅ' বহুত আহি থাকিব এইটো চেনেলত মানে অনলি ভ্লগছ চ' বেচিকেলি মই এতিয়াৰ দিনত মানে ক'তো ট্ৰেভেল কৰিব যোৱা নাই সেইটো কাৰণে একো ভ্লগ শ্লগ বনাব নাই পাৰা আৰু মই যাম মানে এই পেণ্ডেমিকটো খতম হ'লে মই যাম ফুৰিব চুৰিব তো তেতিয়া মই ভাল ভাল ভিডিঅ'ছ আৰু আপলোড কৰিম ট্ৰেভেলিং ভিডিঅ'ছ চেলেঞ্জেছ ভিডিঅ'ছ মই আপলোড কৰিম তো আপোনালোকক যাতে ফুল এণ্টাৰটেইন কৰিবৰ কাৰণে মই ট্ৰাই কৰিম আৰু বিশেষকৈ ক'বলগীয়া একো নাই আৰু চিধা লগ পাম চিধা নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ষ্টে হোম ষ্টে ছেফ এণ্ড পিছ আউট